নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৰে ভালে। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিল ইউটিউবত। মই যেতিয়া ইউটিউব খুলিছিলোঁ ফাৰ্ষ্ট ভিডিঅ' আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ভিডিঅ'টো ডিলিট হৈ গ'ল। গামোচা এখনৰ ফুলৰ অংশখিনিয়ে মই সোফাৰ কুশ্বন কভাৰ বনাইছিলোঁ আৰু বোলো আপোনালোককো মই পুনৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ। আপোনালোকে যদিও চাইছে তেন্তে আকৌ পুনৰবাৰ ভিডিঅ'টো আপোনালোকে চাব, আৰু যিসকলে চোৱা নাই তেওঁলোকে চাওক ভিডিঅ'টো আৰু মই কেনেদৰে কুশ্বনটো বনালোঁ। তেন্তে ব'লক।